নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আপোনালোকক মোৰ এই নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি একচুয়ালি মই একটা ৰেচিপি দিম বুলি ভাবিছোঁ আৰু এইটো মোৰ প্ৰথম ব্লগ বা প্ৰথম ৰেচিপি দিম। সো কিবা ভুল হ'লে আপোনালোকে জনাই দিব কমেন্টত। তো এই ৰেচিপিটো বনাবৰ বাবে আমি ল'ব লাগিব মেষ্টা, কচু, মাছ, ভোট জলকীয়া, এইটো আমি কাটা মছলা বুলি কওঁ, আপোনালোকে কি কয় নাজানো, আমি কাটা মছলাৰ পাত বুলি কওঁ, নহৰু পেষ্ট কৰা, হালধি, নিমখ আৰু লগতে চুঙা মেইন। আজি আমি চুঙাত বনাম। একচুয়ালি এইটো আমিও আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিম। সো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা কি হয়। যদি ৰেচিপিটো ভাল হয় তেন্তে ইউটিউবত যাব, যদি বেয়া হয় নাযায়। চাই থাকক। এতিয়া আমি এই গোটেইখিনি মিক্স কৰি ল'ম। গোটেইখিনি আমি একেলগে মিক্স কৰি ল'ম। ভিডিঅ' কোৱালিটি ইমান ভাল নাহিবও পাৰে কাৰণ বা সাউন্ড কোৱালিটি ভাল নাহিবও পাৰে কাৰণ মোবাইলেৰে কৰি আছো আৰু ভিতৰত কৰিছো, অলপ এন্ধাৰো হয়। মিক্স কৰা হ'ব আমি মাৰি এইখিনি মাজে মাজে মাছ দিব লাগিব ভালকৈ। আপোনালোকে অলপ খোজাবও পাৰে কেনেকুৱা হয় নাজানো আৰু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। এনে বাৰু কচু চুঙাত দি খোৱা হয়, কিন্তু এনেকে মাছৰ লগত বা মেষ্টা দি আমি কচু তেনেকে চুঙাত দি ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কটাইখন দেচোন কলপাত কাটি ল'ম। অৱস্থা নহয় আছে মানে এনেকৈ ইয়াতে এতিয়া আমি জুইত এনেকৈ এইটো দি দিম। লগতে আপোনালোকে ধ্যান ৰাখিব যাতে এইটো ফুৰাই থাকিব, যাতে পুৰা খাই নাযায়, নহ'লে গোটেই নুমাই গ'ল। যিবোৰ এনেকৈ জ্বলিছে এতিয়া লাহে লাহে আপোনালোকে এইটো চাইডে এনেকৈ ঘূৰাই দিব, নহ'লে এক চাইডে হৈ থাকিলে না পুৰা খাই যাব। চ' চেছ খতম। এনেকৈ লাহে লাহে ঘূৰাই থাকিব দেই। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে, আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফালে কচুখিনি সিজি থাকোঁ মানে মই ভাবিছোঁ চাটনিও বনাই লওঁ। তাৰ বাবে আপোনালোকে মচন্দৰী, ভোট জলকীয়া, নহৰু আৰু তিয়াই থোৱা দালি এনেকৈ লৈ ল'ব। লগতে নিমখ আৰু জলকীয়াটো লাগিবই। ৰ'ব, নহৰু 2 কমান সিজি দিলে বেছি নালাগে, 2 দিলে হৈ যাব। চ' আৰু ইফালে এইটো মিঠাতেল দি দিব। নিমখ দিব, পৰিমাণত আপোনালোকে নিমখটো দি ল'লে হ'ল যিমান লাগে। তাৰপিছত দালিখন আমি দি দিওঁ, সিজাই থৈ দালিখন দি দিওঁ। ভালকৈ পিছ খাব লাগিছিল কিন্তু হ'ব, মিক্সিত দিম যিহেতু হৈ যাব, কিন্তু এনেই হাতৰ কটা পুৰা মজাতে গোন্ধ আহিছে। উলিয়াই আনিম, অলপমান ঠাণ্ডা হ'বলৈ ৰৈ দিম। পুৰাই গ'ল নেকি?